যদি আমি নেই এর মধ্যে লাগবো না সরকার আজি সারা পৃথিবী সকলে জানে যে জুন 21 তারিখ সারা পৃথিবী ইন্টারন্যাশনাল যোগা ডে হিসাবে মানি দেওয়া হচ্ছে প্ৰত্যেক ভাল বস্তুটো এনকাৰেজ কৰিবৰ কাৰণে অল কমিউনিটি আজি দিন ধাৰ্য কৰি দিছে মাসকলৰ কাৰণে মাদাৰ্ছ ডে আমাৰ বাচ্চাসকলৰ কাৰণে চিলড্ৰেনছ ডে দেউতাসকলৰ কাৰণে ফাদাৰ্ছ ডে বন্ধু বান্ধৱীৰ কাৰণে ফ্ৰেণ্ডছ ডে ইত্যাদি ইত্যাদি প্ৰত্যেক ভাল বস্তুৰ কাৰণে দিন ধাৰ্য কৰা হৈছে যেন পৃথিৱীৰ সময় প্ৰত্যেক ব্যক্তিয়ে যোগা কৰি পেলাই লাভৱান হয় আৰু প্ৰত্যেকে যোগা কৰিবলৈ শিকে সেইটো কাৰণে আজিৰ দিনাখন ৱৰ্ল্ড কমিউনিটিয়ে যোগা ডে হিচাপে বাছনি কৰি লৈছে আৰু উৎসাহ কৰিছে পৃথিৱীৰ মনে মনে ঠাইৰ লগতে প্ৰত্যেক বছৰে আমি পতাকা ৰাখিও আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ নেতৃত্বত আৰু অন্যান্য অৰ্গেনাইজেশ্যনৰ নেতৃত্বত আজিৰ দিনাখন আমি মানি লৈ আছোঁ আৰু এতিয়াৰ পৰা পতঞ্জলি আৰু অন্যান্য ব্যক্তিসকলে পতাকাত আহি পেলাই যোগাৰ যিটো বেনিফিট যোগা প্ৰয়োজনীয় এইটো পোৱাৰ পিছত আমাৰ মোবাইল পাতি বা পতাকা পাতি প্ৰত্যেক ব্যক্তিয়ে আজি সচেতন সঁচামতিকে যোগাৰ দ্বাৰা আমি বহুতো জীৱনত শাৰীৰিক আৰু মানসিক বহুত বেনিফিট আমি পাওঁ আজি ল'ৰা ছোৱালীবোৰে ইয়াত মাত্ৰ বুলি নহয় তেখেতসকলে স্কুলৰ যোগা পঢ়া অভ্যাস পলিচি ডেভেলপ কৰিছে আৰু পতঞ্জলিৰ যিটো স্কুল আমাৰ বড়োলেণ্ডৰ দুটা বনালে ৰৌমাৰী আৰু বাক্সা জিলাৰ কামৰূপৰ তাত পঢ়া ল'ৰা ছোৱালীবোৰে ইমান ভালকৈ যোগা কৰিব পৰা হৈ গ'ল তেখেতসকলে যেতিয়া ডাঙৰ হ'ব আমাৰ সমাজখনত তেখেতসকলে এৱাৰনেছ বা যোগা কেনেকৈ কৰিব লাগে ইয়াৰ ভাল জ্ঞান আমাৰ ৰাজ্যত হ'ব পাৰিব আপোনালোকে সকলোৱে যোগাৰ দ্বাৰা বেনিফিট হয় সকলোকে কামনা কৰিম আৰু আজিৰ দিনাখন স্পেচিয়েলি ভগৱানৰ এটা ব্লেছ ডে ভগৱানৰ আশীৰ্বাদৰ দিন হওক সেইটোকে কামনা কৰি সকলোকে যোগা ডে কংগ্ৰেচুলেশ্যন দিম সামৰিছোঁ ধন্যবাদ।